আশাতহে কৈছোঁ, এই ঘটনাক লৈ কোৱা নাই। এই শব্দবিলাক মোৰ মূৰত ঢুকি নাপায়, মই বুজিও নাপাওঁ। অসম আৰক্ষীলৈ আঙুলি উঠিছে। এজন আৰক্ষী বহি আছে ক'ৰবাত হয়তো উলুবাৰী, এজন আৰক্ষী বহি আছে ডিফুত, এজন আৰক্ষী বহি আছে শিৱসাগৰত। এতিয়া নাওবৈচাৰ ঘটনা এটাৰ কাৰণে শিৱসাগৰৰ আৰক্ষীজনৰ ওপৰত আঙুলি কিয় উঠিব? আপোনালোকে টিভিত আৰক্ষীবিলাকক মাতি কিমান ভাল কাম কৰিছে ইণ্টাৰভিউ লৈ থাকে, তেওঁলোকৰ পৰিয়াললৈকে ইণ্টাৰভিউ লয়। পৰিয়ালটো সম্পূৰ্ণ আশ্বস্ত হ'ব পাৰে। এতিয়া মই এতিয়া ক'লো নহয় যে পৰিয়ালটোক CIDৰ ইনকুৱাৰী ৰিপৰ্টখিনি পৰিয়ালটোৰ লগত শ্বেয়াৰ কৰিব পৰা যাব, কোনো আপত্তি নাই। আৰু পৰিয়ালটোৱে বিচাৰিলে গোটেই ঘটনাটো CBI তদন্তৰ কাৰণেও দিব পৰা যাব। গতিকে তাতকৈ যিমানখিনি আমাক যদি বিশ্বাস নাই যে নহয় আমি কিবা কাৰণত CIDক বিশ্বাস কৰিব খোজা নাই, তেতিয়াহ'লে আমি CBIক দিবৰ কাৰণেও মই প্ৰস্তুত আছোঁ, কোনো অসুবিধা নাই। এবাৰ পৰিয়ালক DGPয়ে মাতি লৈ আহিব, আলোচনা কৰিব, গোটেই কথাখিনি দেখুৱাব। যদি পৰিয়ালে বিচাৰে যে নহয় CBIলৈকে যাওঁ, CBIলৈকেও যাব। কিন্তু এটাই কথা আমি জানিব লাগে যে ভিতৰৰ গোটেই কথাখিনি পৰিয়ালে জানি বুজি সিদ্ধান্ত দিলে ভাল। অকল বাতৰি কাকতৰ দৃষ্টিভংগীৰে পৰিয়ালে কিবা এটা কথা দাবী কৰা উচিত নহয়, কাৰণ মৃতকজন উত্তৰ দিবৰ কাৰণে সাজু নাই আমাৰ মাজত। বহুত কেইটা প্ৰশ্ন মোকো কৈছে, মই ক'লে এতিয়া উত্তৰ কোনে দিব, জোনমণিটো নাই। সেইকাৰণে এনেকুৱা হ'ব নালাগে যে গোটেই তদন্তটো লাষ্টত গৈ পেলাই যে প্ৰশ্নৰ উত্তৰে দিবৰ কাৰণে উত্তৰ নাই আৰু জোনমণি নাই কাৰণে চবেই জোনমণিৰ গাত দুখটো জাপি থৈ দিয়ে। এনেকুৱাটো হ'ব নালাগে, কাৰণ মৃত ব্যক্তিগৰাকী চবেই ক'ব তেওঁ তেনেকুৱা, তেওঁ তেনেকুৱা, তেওঁ উত্তৰ দিবৰ কাৰণে আমাৰ মাজত জীয়াই নাই। সেইকাৰণে গোটেই কথাখিনি আমি এনেকৈ তদন্ত কৰিব লাগিব যাতে তদন্তই মৃতকৰ মান মৰ্যাদাত কোনো ধৰণৰ আঘাত নহয়। সেইকাৰণে এই কথাবিলাক চেঞ্চিটিভ কথা। এগৰাকী মানুহৰ সন্তান, এইটোতো কোনো মানে আপোনালোকৰ কাৰণে 3-4 দিন 10 দিনৰ নিউজ হ'ব। এগৰাকী মাতৃৰ কাৰণে গোটেই জীৱনৰ কাৰণে ক্ষতি হৈ গ'ল, বুকু সুদা হৈ গ'ল। গতিকে গোটেই ঘটনাবোৰ মানৱীয় চেঞ্চিটিভিটি লৈ কাম কৰিব লাগে। আজিয়ে কোনোবাই যোনে য'ত পাৰে টিভিত ইণ্টাৰভিউ দি আছে, বোকাখাটত বহিও এক্সিডেণ্টৰ ইণ্টাৰভিউ দি আছে। এই ধৰণে পেপাৰত উঠাৰ কাৰণে, টিভিত উঠাৰ কাৰণে, পৰ্টেলত উঠাৰ কাৰণে কিবা এটা ঘটনা হ'লে মানুহে যিবোৰ প্ৰতিযোগিতা আৰম্ভ কৰে, এই প্ৰতিযোগিতাবিলাক ঠিক নহয়। Recently, you had announced that measures will be taken against polygamy. The committee has been also formed. So, are we going to witness similar kind of crackdown like that was happened during? On polygamy, there will be no crackdown because polygamy is legal as of now, so far as Muslim believers are concerned. So, till we amend the law, polygamy is legal, so you cannot crack it down. But if any Hindu is practicing polygamy, then we can crack it. So, you crack down against the cyber. I think by August, September, you will see another crackdown on the child marriage offenders. देखिए, polygamy का बहुत ही सिंपल उद्देश्य कि मुस्लिम माँ और बेटी का सम्मान बढ़े. They should not be treated as a second grade citizen of this country. अगर आपका बहन एक ही हस्बैंड को शादी करेगा और आपका भाई एक ही वाइफ को शादी करेगा, तो मुस्लिम लड़का 3-4 साल का शादी क्यों करना चाहिए? धार्मिक विश्वास है ही नहीं.